हेलो एवरीवन आशा करूँ सकलो भाले आछे पुनर एटा नतुन भिडिओ লৈ আহিলোঁ। আজি মই লৈ আহিছোঁ ঘৰতে কেনেদৰে দোকানৰ নিচিনা ক্ৰিপসি ধোসা বনাব পাৰে। গতিকে বলকচোন চাওঁ এই ধুনীয়াকৈ আমাৰ ধোসা ৰেচিপিটো। ধোসা বনাবৰ বাবে প্ৰথমতে দেখিছে মই দুটা বাটিত সমানকৈ চাউল লৈছোঁ আৰু এয়া প্ৰায় আধা কেজি চাউল হ'ব, আধা কেজিতকৈ অকমান কম হ'ব। আৰু ইফালে মই আন এটা বাটিত লৈছোঁ বগা মাটি দালি আপোনালোকে বাকলি থকাটো ল'ব পাৰে, বগাটো ল'লে ভাল। আৰু এয়া অকমান বুটৰ দালি, গোটেইখিনি ভালদৰে এটা ডাঙৰ চৰিয়াত দি ল'লোঁ। অকমান মেথি গুটিও দি লৈছোঁ, মেথি গুটি দিলে যেতিয়া আপোনালোকে ফাৰ্মেণ্টেশ্যন কৰিব ভাল হয়। ভালদৰে এইখিনি ধুনীয়াকৈ দুবাৰ বা তিনিবাৰ মান ধুই ল'ম। ধুই লোৱাৰ পিছত দেখিছে চফা হ'ল আৰু ইয়াতে এতিয়া ভাল পানী দি পেলাই এইখিনি কেইবা ঘণ্টা তিয়াই ৰাখিম। আৰু তিয়াই ৰখাৰ পিছতে যেতিয়া এইখিনি ভালদৰে ফুলি উঠিব পানীখিনি সাইড কৰি এইখিনি ভালদৰে পিচি ল'ম। আৰু যিখিনি পানী তিয়াই ৰাখিছিলোঁ আপোনালোকে সেইখিনি পানীয়ে পিছোতে ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মই সকলোখিনি ধুনীয়াকৈ পিচি ল'লোঁ। পিচি পেলাই মই এটা ডাঙৰ বাচনত গোটেইখিনি ৰাখি যাম। গোটেইখিনি পিছা হোৱাৰ পিছতে লাহে লাহে লৈ পেলাই হাতেৰে আপোনালোকে এনেদৰে লৰাই দিব। এনেদৰে লৰাই দিয়াৰ কাৰণটো এইটোৱেই যে বায়ুৰ চলাচল ভাল হয় আৰু ভিতৰলৈ অক্সিজেন গ'লে যেতিয়া এইখিনি থৈ দিয়া যাব ভালদৰে ফুলি উঠিব। এনেদৰে কেইবা সময় ফেটাৰ পিছতে আমি এইখিনি ভালদৰে ঢাকনা মাৰি গোটেই ৰাতিটোৰ বাবে ৰাখি থৈ দিম। আৰু ৰাতিটোৰ বাবে নাৰাখিলেও দিনত বনালেও খুব বেছি 4-5 ঘণ্টা আন্ধাৰ ঠাই ৰাখি থ'লে ভাল হয়। মই গোটেই ৰাতি ৰাখিছিলোঁ আৰু ৰখাৰ পিছত দেখিছে এইখিনি কি ধুনীয়াকৈ ফুলি উঠিছে, অৰ্থাৎ আমাৰ ফাৰ্মেণ্টেশ্যনটো ধুনীয়াকৈ হৈছে ধোসা বেটাৰৰ বাবে। এয়া মই লৰাই দিছোঁ চাওকচোন। আৰু এতিয়া আমি ইয়াতে অকমান নিমখ এড কৰি দিম আৰু নিমখখিনি দি পেলাই ভালদৰে আমি এইখিনি মিহলাই দিম। যিহেতু বেটাৰটো একেবাৰে ডাঠ হৈ আছে এতিয়া আমি প্ৰয়োজন অনুসৰি ইয়াত অলপমান পানী মিক্স কৰি দিম। পানী মিক্স কৰি লৰাই দিম। পানীৰ পৰিমাণটো আপোনালোকে চাই ল'ব কিমানখিনি কনচিষ্টেঞ্চি লাগে। আৰু এয়া চাওকচোন মোৰ সম্পূৰ্ণকৈ ধোসা বেটাৰটো ৰেডি হৈ গ'ল। আৰু এতিয়া আমি লাহেকৈ ধোসা বনোৱাৰ ফালে আগবাঢ়োঁ। ধোসা বনাবৰ বাবে মই ননষ্টিক পেন ব্যৱহাৰ কৰিছোঁ। তাৱাখনৰ যিহেতু তাপটো বেছি হৈ গৈছে সেইকাৰণে মই বনোৱাৰ আগতে অকণমান পানী দি লৈছোঁ। পানী দি ল'লে তাপটো কমি যায় আৰু লগে লগে বেটাৰটো দি পেলাই মই লাহে লাহে এনেদৰে বহলাই দিম ধোসা আকাৰত। এতিয়া অকণমান কাষে কাষে আমি দি দিম ৰিফাইন অইল। ৰিফাইন অইল চামুচেৰে মই লৰাই দিছোঁ চাৰিওফালে। আৰু লাহেকৈ যেতিয়া আপোনালোকে গম পাব যে সিজি উঠিছে এতিয়া লাহেকৈ গোলটো বনাই দিব। আৰু বনাই দিয়াৰ পিছতে আমাৰ ধোসাখন ধুনীয়াকৈ ৰেডি হৈয়ে যাব। গতিকে আপোনালোকে দেখিলেই নে ঘৰত ধোসা বনাই আপোনালোকে ক্ৰিপসি গৰম গৰম খাব পাৰে। একেবাৰে সহজ। আৰু মই মোৰ চেনেলত আগতে বাদামৰ চাটনিৰ ৰেচিপি দি থৈছোঁ আৰু ইয়াতে মই ধোসাৰ লগতে বাদামৰ চাটনি আৰু চাম্বাৰ বনাইছোঁ। গতিকে আপোনালোকে এই ধোসাৰ ৰেচিপিটো চাই কেনেকুৱা পালে নিশ্চয় জনাবচোন। যদি ভাল পালে ঘৰত বনাব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।